বৰসিং টিছো বুলি এজন কাৰ্বি যুৱক তেওঁ খৰি কাটিবলৈ অলপ জংঘললৈ গৈছিলে তেওঁ আপোনালোকে কাঠ চুৰি কৰা বুলি অভিযোগ কৰি তেওঁ গুলি মাৰি হত্যা কৰিলে যোৱা কেইমাহমান আগতে দকমকা থানা অঞ্চলত মৰিয়াম ৰংপিপিক তেখেতক দকমকা থানা ভিতৰত লৈ আনি আপোনালোকে মাৰি পিটি কুবাইছে বহুত অত্যাচাৰ কৰিলে এনেকা অত্যাচাৰী কাণ্ড আমি বহুত দিনৰ পৰা দেখি আছো এই কাৰণে অলপ আগতে আমাৰ নেতাসকলে ক'লে যে আৰু আমি জনজাতিসকলৰ কাৰ্বিসকলে আৰু অসমৰ থাকিবলৈ আৰু বেছি কাম নাই আপোনালোকে ভালদৰে শুনি লওক যোৱা বছৰ চকীহোলা থানা অন্তৰ্গত এজন কাৰ্বি মানুহে জংঘললৈ খৰি আনিবলৈ গৈছিলে তেওঁক আপোনালোকে উগ্ৰপন্থী নাম দি পেলাই হত্যা কৰি মাৰি পেলালে এইবোৰ অত্যাচাৰ আমি আৰু সহ্য কৰিব নোৱাৰো আৰু আমি বেছি দিন সহ্য কৰিব নোৱাৰো আমি ট্ৰাইবেল হয় আমি কাৰ্বি হয় আৰু এই অসমখন ট্ৰাইবেল সকলৰ মাটি হয় কোনোবা নন ট্ৰাইবেল কোনোবা বামুণ সকলৰ মাটি নহয় এই অসমখনে ট্ৰাইবেল সকলৰ মাটি হয় আৰু কাৰ্বি আংলং ট্ৰাইবেল এৰিয়া হয় আপোনালোকে ভালদৰে শুনি লওক আমি ইয়াৰ শান্তিৰে থাকিব বিচাৰো আপোনালোকে যদি আমাক অত্যাচাৰী কৰিবলৈ কাৰণে ইয়াত আহে তেনেহলে এনেকা পুলিচ প্ৰশাসন আমাক নালাগে এনেকা জিলা প্ৰশাসন আমাক নালাগে এনেকা আইন শৃংখলা আমাক নালাগে আমি নিজে শান্তিৰে আমি থাকিব জানো আমি প্ৰশাসনী চলাব আমি নিজে জানো গতিকে অসম পুলিচ অত্যাচাৰী আৰু আমাক বেছি আৰু হৈ গ'ল এতিয়া আৰু আমাক নালাগে গতিকে আপোনালোকে কয় যে দীপেন্দ্ৰ ফাংচক আপোনালোকে হত্যা কৰি মাৰি পেলা নাই কিন্তু মানুহজন মৰি গ'ল ঢুকাই গ'ল বৈঠালাংছ থানাত কেইমাহমান আগত যোৱা MSC ইলেকশ্যন সময়ত আপোনালোকে পুঞ্জা পুলিচ ষ্টেচন যিসকলক 7জন মানুহ আপোনালোকে গ্ৰেপ্তাৰ কৰি বৈঠালাংছ থানাৰ ভিতৰত লকআপত ভৰাই দিছে তাতে আপোনালোকে মাৰি পিটি কিমান বা অত্যাচাৰ কৰিলে আমি গৈছিলো তেখেতক চাবলৈ তেওঁলোকক আমাক কৈছে যে আমাক বহুত মাৰি পিটি অত্যাচাৰ কৰিলে ঘা দেখাইছে পিঠিত কুবাইছে হাত ভৰি ভাঙি পেলাইছে কিন্তু বৈঠালাংছ OC তেতিয়া কৈছিল যে আমি একো কৰা নাই আমি মাৰা নাই তেওঁলোকে মিছা কথা কয় তেতিয়াৰ যদিহে মিছা কথা কৈছে আজি দীপেন্দ্ৰ ফাংচক কেনেকৈ মৃত্যুৰ সন্মুখীন কৰিব লগা হৈছে এইটো উত্তৰটো অসম পুলিচে দিয়ক অসম DGP আৰু হামৰেন পুলিচ আপোনালোকে ফেচবুক পেজ ইনষ্টাগ্ৰাম আপোনালোকে কিবা কিবি বহুত সোশ্যাল মিডিয়াত আপোনালোকে ভাল কাম কৰিলো বুলি সদায় প্ৰচাৰ কৰি থাকে নিজক সদায় প্ৰচাৰ কৰি থাকে হামৰেন পুলিচ আসাম DGP আসাম পুলিচ সদায় ফেচবুকত আপডেট কৰে আমি ইমান কাম ভাল কাম কৰিলো ইমান তেনেকা কৰিলো কি ভাল কাম কৰিছে আপোনালোকে যদিহে আপোনালোকে ভাল কাম কৰিছে বৰসিং টিছক হত্যা কৰিছে আজিলৈকে ন্যায় পোৱা নাই যোৱা বছৰ চকীহোলা এজন মানুহ আপোনালোকে গুলিয়াই মাৰি পেলালে সেইটো ন্যায় আজিলৈকে পোৱা নাই সুমিলা ৰঙালপিক জিন্দা জ্বলাই মাৰি পেলালে সেইটো ন্যায় আজিলৈকে আমি পোৱা নাই আৰু আজি এইটো দিনত আমাৰ নিজৰ ভাই দীপেন্দ্ৰ ফাংচক আপোনালোকে হত্যা কৰি মাৰি পেলালে তেওঁ হস্পিটেলত মৃত্যু সন্মুখীন হ'ব অৱস্থাত আপোনালোকে বোলে
হেণ্ডকাপ খোলা নাই তেওঁতো মৰিবলৈ অৱস্থা কতো উঠিবলৈ নোৱাৰে কথা ক'বলৈ নোৱাৰা অৱস্থাত আপোনালোকে সেই অৱস্থাটো হেণ্ডকাপটো খুলি দিয়া নাই সেইটো আপোনালোকে ভাল কাম কৰিলে নেকি যদিহে আপোনালোকে নিজকে ভাল কাম কৰিলে বুলি ফেচবুকত আপডেট কৰিব বিচাৰে সোশ্যাল মিডিয়াত যদি আপোনালোকে ভাল কাম কৰিছে বুলি দেখুৱাব বিচাৰে ৰাইজক যদি দেখাব বিচাৰে সেইবিলাক ন্যায়টো আমাক দিয়ক তেতিয়া আপোনালোকে আমাক কওক যে আমি অসম পুলিচে ভাল কাম কৰিলে বুলি তেতিয়া আমি মানিম কিন্তু তেনেকুৱা অত্যাচাৰী কাণ্ড আমি আৰু সহ্য কৰিব নোৱাৰো গতিকে মই অলপ আগতো কলো এতিয়াও কওঁ আৰু ভৱিষ্যতো কওঁ যে ৱেষ্ট কাৰ্বি আংলং আইন শৃংখলা এইটো একো কাম নাই আসাম বিজেপি একো কাম নাই অকল আপোনালোকে ট্ৰাইবেল মানুহসকলক অত্যাচাৰ কৰিবহে জানে আপোনালোকে আসাম চৰকাৰে আজিলৈকে প্ৰিভেনশ্যন অফ ST and SC সেইটো এক আজিলৈকে তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলৈ বিচৰা নাই আপোনালোকে ট্ৰাইবেল মানুহসকলক দেখিব নোৱাৰে ঘিণ কৰে কিন্তু এটা কথা আৰু মনত ৰাখক আৰু এবাৰ এই অসমখনে ট্ৰাইবেল সকলৰ মাটি হয় আপোনালোকে বহি বহি আৰাম চিয়াৰত বহি আপোনালোকে আমাক খাইব নালাগে সঁচা কথা হয় কিন্তু এইটো গতিকে মই এই ধাৰণা কাৰ্যসূচী এই আন্দোলন এই সংগ্ৰামটো আজিয়ে শেষ বুলি আপোনালোকে ভাবিব নালাগে যেতিয়ালৈকে আমি ন্যায় নাপায় আমাক ন্যায় নিদিয়ে তেতিয়ালৈকে আমি এই আন্দোলনটো চলি থাকিব আমাৰ তেজ এতিয়া জ্বলি আছে আৰু জ্বলিব এই সংগ্ৰাম এতিয়া চলিছে আৰু চলিব আপোনালোকে ভাবিব নালাগে যে আজিয়ে কৰিছে আজিয়ে শেষ এইটো কেতিয়াও নাভাবিব আমি এতিয়া আপোনালোকৰ সামৰেণ SPয়ে শুনক আসাম DGPয়ে শুনক অসমৰ মুখ্যমন্ত্ৰীয়ে শুনক মই এতিয়া কম এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে we want justice we want justice no justice no rest law and order come night law and order come night law and order come night law and order act Hamren SP last night Hamren SP last night Hamren SP last night Assam police salam karo Assam police salam karo salam nahi to doop maro salam nahi to doop maro salam nahi to doop maro আমি জানো অসম পুলিচত বহুত বংগ সেনা পুলিচ আছে বুলি আপোনালোকে লুকাব বিচাৰিছে কিন্তু আমি গম পাওঁ অসম পুলিচত বংগ সেনা মানুহ বহুত আছে আৰু বংগ সেনাটো টেৰৰিষ্ট হয় আমাক টেৰৰিষ্ট ক'ব নালাগে বংগ সেনাসকলে টেৰৰিষ্ট হয় বংগ সেনাক গ্ৰেপ্তাৰ কৰক এৰেষ্ট কৰক বেন কৰক তেতিয়া ভাল কাম কৰিছে বুলি কওক অসম পুলিচৰ ভিতৰতে বহুত বংগ সেনা আছে সকলো পুলিচ নহয় কিন্তু বহুত আছে অসম পুলিচৰ ভিতৰত আপোনালোকে নিজেই জানে কিন্তু লুকাব বিচাৰে কিন্তু আমি জানো সেইটো কথা আৰু এই বংগ সেনাৰে আমাক কাৰ্বি জাতি ট্ৰাইবেল জাতি দমন কৰিব বিচাৰিব নালাগে আৰু চেষ্টাও কৰিব নালাগে কেতিয়াও আমি গম পালো আপোনালোকে কি কাম কৰি আছে এতিয়ালৈকে এই কাৰণে আমি এতিয়া কওঁ বংগ সেনা পুলিচ গো বেক বংগ সেনা পুলিচ গো বেক RSS পুলিচ মুৰ্দাবাদ RSS পুলিচ মুৰ্দাবাদ RSS
No justice, no rest. Watan langsung si murtabak. Watan langsung si murtabak. Watan langsung si go back. Hamren SP शर्म करो. हमरे SP शर्म करो. शर्म नहीं तो डूब मरो. शर्म नहीं तो डूब मरो. Milisia lang nang ituman. খালি দমনহে কৰে আপোনালোকৰ মৰম নাই আজি আজি দীপেন্দ্ৰ ফাংজজিক মৃত্যু হ'বলগীয়া হৈছে আপোনালোকে এৰেষ্ট কৰিছে এৰেষ্ট কৰাৰ পাছত আপোনালোক মাৰিব নালাগিছিল আপোনালোকে আইনৰ হাতত তুলি দিয়ক না কোৰ্ট আছে আজি আপোনালোকে নামাৰে বুলি আপুনি ক'ব পাৰে বৈঠালাংশ আইচিও ক'ব পাৰে যে আমি মাৰা নাই হামৰেন পুলিচ হামৰেন এসপি কৈছে মাৰা নাই বুলি ক'ব তেওঁলোকে নিৰ্দোষী হয় নিৰ্দোষী হ'ব পাৰে হি নহ'ব পাৰে বা হ'ব পাৰে আপোনালোকৰ কোনো সাক্ষী নাই কিন্তু আপোনালোকে নামাৰে বুলি এটা প্ৰমাণ পত্ৰ আমি দিব পাৰোঁ আপোনালোকে মাৰিছে বুলি যোৱা এমএছজি ইলেকশ্যনত আমাৰ কাৰ্বি জনজাতি যিবিলাক ডেকা মহিলাবিলাকক আপোনালোকে 7 জন এৰেষ্ট কৰিছিলে বৈঠালাংশ পুলিচ ষ্টেচন উচিসকলে 7 জনক এৰেষ্ট কৰিছিলে তেতিয়া আপুনি থানাৰ ভিতৰত আপোনালোকে ভুৰিৰে মুহাৰি মৰি কুবাইছে তেতিয়া ক'ত গ'ল আপোনালোকে অধিকাৰ কোনে দিলে আজি আপোনালোকে মাৰা নাই বুলি আজি আপোনালোকে যোৱা মাহত দকমকা পুলিচ ষ্টেচনত মৰিয়াম ৰংপিপিক যেনেকা অত্যাচাৰ কৰিছে আপোনালোকে এইটো অসম পুলিচ নহয় নেকি না কোনবা পুলিচ আছে নেকি হা তেওঁলোকে কৈছে আমি মাৰা নাই এনে আছা থানাৰ ভিতৰত কোনে মাৰে ককচোন কোনবা অগ্ৰপন্থীয়ে মাৰিছে নেকি থানাত হা গতিকে আজি দীঘলীয়া নকৰো আজি এটা কথা অনুৰোধ কৰিছো বৈঠালাংশ যিজন উচি হামৰেন এসপি অতি সোনকালে তেওঁক এৰেষ্ট কৰিব লাগিব এৰেষ্ট কৰি পেলাই কঠোৰ শাস্তি দিব লাগিব আপোনালোকে যিমান সেকশন আছে তিং ওপৰত জাপি দিব লাগে যদি আপোনালোকে আইন মানে সংবিধান কথা যদি মানে বৈঠালাংশ উচিক আপোনাৰ সোনকালে এৰেষ্ট কৰিব লাগে বুলি আমি আজি ডিমান্ড কৰিছো দাবী কৰিছো নিলিপিনি লাল থানসি পাজৰি ককলো কাৰ্ড